গাইজ ৱেলকাম টু মাই চেনেল প্ৰাঞ্জল প্ৰ। আপোনালোকে চাই থাকক। মই আপোনালোকক শিৱসাগৰ মানে শিৱদৌল পুখুৰী পাৰ যিমান পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ৰ'দ দিছে একো ধৰিবই পৰা নাই। এয়া মই এতিয়া শিৱসাগৰলৈ গৈ আছোঁ। মোৰ লগতে আপোনালোকো গৈ থাকক, ভিডিঅ'টো আগলৈ চাই থাকক। মই যিমান পাৰোঁ আপোনালোকক সকলো দেখাই যাম। আপোনালোকে ভাল ধৰণে চাই থাকক, অলপো ভিডিঅ'টো স্কিপ নকৰিব। এতিয়া এইখন যে পালোঁ, এইখন হৈছে ডিমৌ নদী। গাইজ এয়াই হৈছে আমাৰ শিৱসাগৰ বাছ ষ্টেচন। এয়া আপোনালোকে চাওক, বহুত বাছ ৰখি আছে। এইবিলাক যোৰহাট যাব, এইফালৰবিলাক ডিব্ৰুগড় যাব। চাই থাকক, মই আগলৈ আপোনালোকক আৰু ভাল ভাল বস্তু দেখাই আছোঁ। ভিডিঅ'টো অলপো স্কিপ নকৰি চাই থাকক, সকলোৱে চাই থাকক। এয়া গৈ আছোঁ খোজকাঢ়ি। কাৰণ খোজকাঢ়ি গ'লেহে আপোনালোকক দেখাব পাৰিম জেগাবিলাক। চাই থাকক। মই এতিয়া শিৱদৌলৰ ভিতৰলৈ সোমাই গৈছোঁ, আপোনালোকে চাই থাকক। এয়া চাই থাকক। সেইদিনাখন আহিছিলোঁ, বন্ধ আছিলে, আজি খোলা আছে, সোমাই গৈছে। এয়াই হৈছে সেই শিৱদৌল। এয়াই হৈছে শিৱদৌল। মই শিৱদৌলৰ চাৰিও কিনাৰে কি কি বস্তু আছে সকলো দেখাম। ভিডিঅ'টো চাই থাকক আপোনালোকে। এয়া পাৰ চৰাই, এয়া চাই থাকক। এনেকৈ মানুহ খোজকাঢ়িবলৈ কিনাৰে কিনাৰে এনেকৈ চিৰি নিচিনা দিয়া আছে। আজি প্ৰথম মানে ঘৰৰ পৰা দূৰৈত আহি ভিডিঅ' বনাইছোঁ যে লাজ লাগিছে অলপ। আপোনালোকে যদিও বেয়া হৈছে নক'ব আৰু। আপোনালোকক যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক, এয়া শিৱদৌল, শিৱসিংহৰ দিনত বনাইছিল। মই যিমান পাৰোঁ দেখাইছোঁ বাৰু। চাৰি সীমাটো এক পাক মাৰি দিছোঁ। বাৰু মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আগফালৰ ভাগ মই যিমান পাৰোঁ দেখালোঁ। এতিয়া মই পাছফালৰ ভাগ দেখাম, আপোনালোকে চাই থাকক। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাই থাকক, ভাল লাগে। শিৱদৌলৰ পাছফালৰ ভাগ যিমান পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিছোঁ। ৰ'দ দি আছে, ক'লা হৈছে, একো ধৰিব পৰা নাই। আৰু আমাৰ এইফালে আছে শিৱসাগৰ পুখুৰী। এই দেশত বৰ্তমান তলামৰা আছে। মই বেলেগ ফালে গৈ আপোনালোকক দেখাই আছোঁ। এয়া চাওক, তলামৰা আছে। চাই থাকক।
বতৰটো ডাৱৰীয়া যদিও ৰ'দটো নাই যদিও গৰম আছে। চাই থাকক সুন্দৰ পৰিৱেশ। লাজো লাগিছে, মানুহ ধেৰ আছে। এয়া চাওক, আগৰ ৰজা মহাৰজাসকলে কি ধুনীয়াকৈ গেটৰ ছিষ্টেম কৰিছে, তলেদি সৰকি যাব পাৰে। এয়া চাওক, ধুনীয়াকৈ হৈ আছে। আপোনালোকে চাবলৈ আহিবচোন, আৰু কোনে কোনে চাবলৈ আহিছে মোক জনাব। শিৱসাগৰ মানুহ যেতিয়া, শিৱসাগৰ মানুহসকলে চবে চাইছেই, তথাপিও দূৰ দূৰৰ পৰা মানে কোন কোন আহিছে জনাব। শিৱদৌলৰ পৰিৱেশটো মানে বহুত ভাল লাগে, সোমাই মানে মনটো বহুত শান্তি লাগে। এয়া চাওক, ভিডিঅ' কৰি কৰি গৰম উঠি গৈছে, অলপ বহি লৈছোঁ, অলপ জিৰণি লৈছোঁ, অলপ এনাৰ্জি আহিলে। তাৰপিছত আকৌ খোজকাঢ়ি আপোনালোকক মই পুখুৰী পাৰৰ কিনাৰে কিনাৰে দেখাম সকলো। ভিডিঅ'টো চাই থাকক, আগলৈ নিশ্চয় দেখিব। ৰ'দ দিছে। হাই গাইজ, এয়া মই শিৱসাগৰ পুখুৰী পাৰত আছোঁ। আপোনালোকে চাই থাকক, মই দেখাইছোঁ পুখুৰী পাৰটো যিমান পাৰোঁ, চেষ্টা কৰিছোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াৰ পাছফালে শিৱদৌল ওলাইছে, দেখিছে আপুনি? এয়াই হৈছে শিৱসাগৰ পুখুৰী। আপোনালোকে চাই থাকক, মই কিনাৰে কিনাৰে ঘূৰি যিমান পাৰোঁ দেখাই দিছোঁ। ইটো পাৰ কিমান দূৰত আছে, ফুল জুম কৰি দিছোঁ। এইটো হৈছে ইটো পাৰ, এয়া ইটো পাৰ। মোৰ মোবাইলটো টেম্পাৰ নাই, ইমান মানে জুম কৰাৰ পিছত মানে ভালকৈ দেখি নাযায়, কাটিছোঁ। এয়া চাই থাকক, শিৱসাগৰ মানে চাবলগীয়া ঐতিহাসিক বস্তু বহুত আছে। মই যিমানখিনি পাৰোঁ সিমানখিনিয়ে দেখাইছোঁ। এয়া দেখিছে নাই, পুখুৰীত হাঁহ চৰি আছে, মাছ খাইছে চাগে। এয়াই হৈছে শিৱসাগৰ পুখুৰী। কোনে কোনে মানে চাবলৈ আহিছে, দেখিছে, মোক কমেণ্টত জনাবচোন। এয়া চাই লওক গাইজ, এতিয়া মই আহি জাষ্ট ঘৰ পাইছোঁহি। ঘৰ পাওঁতে 4:30 মানে বাজিলে। ঘৰৰ পৰা অলপ দূৰ হয়তো, কমচে কম 40 কিলোমিটাৰমান দূৰ হয়। যিমান পাৰোঁ আপোনালোকক দেখালেও চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, ঠিক আছে।